বহুত দুখ লাগিছে বিয়া হৈ যামগে বিয়া খাইছা ন বিয়াৰ ভোজ খাইছা তোমালোকে কেনেকুৱা লাগিছে গাইজ আজি মোৰ বিয়া মই এতিয়া বিয়াৰ কাৰণে ওলাই আছো দৰা আহিব আজি মোৰ জোৰোণ জোৰোণ নহয় কি বুকি গাইজ আজি মোৰ এংগেজমেণ্ট হয় মোক দৰাই চাবলৈ আহিব ল'ৰা চাব আহিব এইটো কাৰণে মানে দৰা চাব আহিব দৰাই কি কয় वाह दीदी নাই নাই दीदी वाह दीदी 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 আৰু সেইটোৱে তো মই ওলাই আছোঁ এতিয়া এতিয়া মেকআপ আৰ্টিষ্ট আমাৰ আলিয়া মোৰ ভাল ফ্ৰেণ্ড স্কুল ফ্ৰেণ্ড হাঁহি আছোঁ কিয় মই বহুত নাৰ্ভাছ হৈ আছোঁ দৰাই চাবলৈ আহিব যে মোক সেইটো কাৰণে চাই থাকিব ভিডিঅ'টো মই লাজে লাজে ভয়ে ভয়ে কৰিছোঁ হ'ল 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 তাতে এইপিনে গাইজ বহুত ভয় লাগিছে মই এটা চকু লগাওঁতে এনেকুৱা লাগিছে কি মই বহুত কষ্টত পাৰ কৰিছোঁ নেকি জীৱনটো মোৰ বহুত ভয় লাগিছে আৰু এটা আছে লগাব লগাই দিওঁ উল্টি 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 যায় বহুত দুখ লাগিছে বিয়া হৈ যামগে সেইটো বুলি নাভাবিব মই কাটিছোঁ মোৰ লেন্স লগাইছোঁ বহুত বেছি ধৰিছে মানে মই কি ক'ম মা কেনেকুৱা ফুৰিছে বেলেগ ফুৰিছে চকুটুকু ফুলি গ'ল নহয় মোৰ বিয়া যে কাৰণে মই কান্দিছোঁ বিয়া হৈ গ'ল গাইজ হৈ গৈছে মোৰ মেকআপটো আৰু ফুটটো বাকী আছে আৰু লিপষ্টিক গাইজ এতিয়া মই আইলেছেছ লগাম মই টিনাবাক দিলাগেনে কিবা হেৰাগৰ আছে বিয়াৰ ঘৰ উদলি বিয়াই দি দিওঁ নেকি এতিয়া দেৰি কিমান দেৰি হ'বা আৰু কিমান দেৰি 2025 অ' মা 2025 এতিয়া কিমান হৈছে 24-25 মাত্ৰ 1 বছৰ ওলাই আছোঁ কিন্তু হোৱাহিয়ে নাই মোৰ হেল্পাৰ এতিয়া মোৰ ওলাই হৈ গ'ল ধুনীয়াকৈ মই ওলালোঁ তাৰপিছত এতিয়া মই ফটো উঠিম দুখনমান উঠি পেলাই লগ পাইছোঁ চাওক বহুত ধুনীয়াকৈ উলিয়াই দিছে তাই ভুলতে বহুত ধুনীয়াকৈ গাইজ মই ওলাই কৰি ৰখি আছোঁ কিন্তু দৰা আহি পোৱাহিয়ে নাই দৰাৰ অপেক্ষাত বহি আছোঁ এইপিনে বুনু কেনেকুৱা লাগিছে পূজা বিয়া হ'ব তোমাৰ কেনেকুৱা লাগিছে মনটো কেনেকুৱা লাগিছে আকৌ ভাল লাগিছে নে বেয়া লাগিছে ভাল নাই লগা মোক বিয়া হ'ব নিদিয়া ন দিবা নে নিদিয়া
বিয়া খাইছা ন বিয়াৰ ভোজ খাইছা তোমালোকে কেনেকুৱা লাগিছে মোৰ বিয়াত খাই কেনেকুৱা লাগিছে নিঞ্জা কেনেকুৱা লাগিছে নিঞ্জা চা গাইছ এনেই ফটোমি কৈ আছো মোৰ বিয়া বাৰু একো নহয় মই এতিয়া ফটোশ্বুট এটা কৰিব যাম তাই হ'ল মেকআপ আৰ্টিষ্ট মোৰ তো আমি দুজনে এতিয়া ফটোশ্বুট কৰিব যাম অকিনামা কিন্তু কেমেৰা যোন ফটোগ্ৰাফাৰকেইটা যোনে ফটো উঠাব ফটোগ্ৰাফাৰকেইটা আহিয়ে পোৱাহি নাই মই ওলাই মেলি বহি আছোঁ এতিয়া মোৰ মানে এলাহ লাগি গৈছে গাইছ বিয়াত মই কেনেকৈ এনেকৈ থাকিম ইমান টাইম ভাবি পোৱা নাই আৰু এতিয়া এয়া বহুত অপেক্ষাৰ পাছত তেওঁলোক আহিলে আৰু এতিয়া আমি গাড়ীত উঠি গৈ আছোঁ ফটো উঠিবলৈ জাচিংফা ৰিজৰ্ট আৰু এতিয়া আমি পালোহি আৰু মোৰ ধুনীয়াকৈ জুৱেলাৰীবোৰ ঠিক কৰি দি আছে আৰু এইটো হ'ল আমাৰ লোকেশ্যন য'ত মই ফটো উঠিম এতিয়া এইটো লোকেশ্যনটো হ'ল আৰু এনেকুৱা বতাহ দিছে নহয় দেখিছে আপোনালোকে কেনেকুৱা বতাহ দি আছে মানে মই বাৰে চুলিকেইডাল ফটো উঠিবলৈ ঠিক কৰি আছোঁ বাৰে মুখৰ ওচৰত আহি যায় আৰু চুলিকেইডাল সোমোৱাই দিলেও লাগে মোক টপা কাৰণ মোৰ চুলি বহুতেই কম ফ্ৰণ্টত তো কেনেকুৱা যে প্ৰব্লেম হৈছিলে বাৰে ফটোখন উঠিবলৈ ট্ৰাই কৰোঁ বাৰে বতাহ দিয়ে আৰু মোৰ চুলিকেইডাল আহি যায় ফ্ৰণ্টত এয়া আমাৰ এতিয়া ফটো মাৰি আছে এনেকুৱা বতাহ দিছে মানে কি ক'ম আৰু আমাক উৰাই লৈ গৈ আছে এতিয়া আৰু ঘৰত যে ইমান মানুহে ভৰি আছিলে কাৰণ সেইদিনাখন আছিল আমাৰ আইতাৰ মাহেকীয়া মানুহ আছিলে আৰু মই আছিলোঁ বিজি যিহেতু ফটো তাইক কৈ দিছিলোঁ আগতে উঠিম বুলি সেইকাৰণে সেইদিনাখন কেঞ্চেল কৰিব নোৱাৰিলোঁ তো মানুহ আছিলে সেইকাৰণে সকামো হৈছিলে এক চাইডে আৰু আছিলোঁ এক চাইডে মই মেকআপ কৰি গাইজ আমি এতিয়াতে ফটো উঠিলোঁ ফটো উঠাৰ পাছত বাহিৰত ফটো উঠিছোঁ কাৰণে পইচা লাগিব বোলে তো এতিয়া পইচা দিবলৈ গৈছে ফটোগ্ৰাফাৰকেইজনে চাই থাকিব আমি ভাবাই নাছিলোঁ জানেনে যে ফটো মানে পইচা দিব লাগিব বুলি কাৰণ উঠি আছোঁ বাহিৰত ভিতৰত যোৱাই নাই তাৰপাছত বোলে পইচা লাগিবই সিহঁতে দিবলৈ গৈছে আমি দুজনী এতিয়া ৰখি আছোঁ তাৰপাছত আহি পেলাই ৰাস্তাত যদি গেটৰ ভিতৰত যদি এটা ভৰি দিয় তথাপিতো পইচা দিব লাগিব এনেকুৱা টাইপ বুজিলে তো সেইকাৰণে পইচা দিবলৈ গৈ আছে আমি দুখনমান ফটো উঠি আৰু ভিডিঅ' এটা বনাই পেলাই যামগৈ আৰু মইতো জাচিংফা গেটত নধৰিছোঁ গেটত ধৰিলে 10 টকা লাগিব নেকি লাগিব তোৰপাতো আৰু লাগিব সেয়ে চাই থাকিব ভিডিঅ'টো আৰু মানে বহুত বতাহ দিছে চ' ভালকৈ ফটো উঠিবই পৰা নাই চুলিকেইডাল এনেকৈ মুখত এনেকৈ আহি যায় তো ভাল নহয় কিন্তু তাই ধুনীয়াকৈ মেকআপটো কৰি দিছে আপোনালোকেও কণ্টেক্ট কৰিব পাৰে ইনষ্টাত আছে আলিয়া কি আছিলে আলিয়া ৰহমান মই বাৰু মেনশ্যন কৰি দিম আইডিটো ইয়াত চাই ল'ব আপোনালোকে গাইছ আমাৰ শ্বুট এতিয়া হৈ গ'ল বহুত ভোক লাগিছে মই ক'লোঁ এক যে ভাতকেইটা খাই লওঁ কিন্তু ভাত নাখালে ময়ো নাখালোঁ বাৰু দেৰি হ'ব বুলি কিন্তু এতিয়া আমাৰ শ্বুট হৈ গ'ল তো এতিয়া আমি যাম ঘূৰি আৰু খামগৈ ভাত কাৰণ ভাত নহ'লে জীৱনত একো নাই মোৰ একো নাই এই নাজানো এই ৰুটিকেও জীয়াই থাকিব পাৰিব ৰোজা অহা নাই সেইটোৱে মানে কথাটো ন বস্তুটো চাচোন তো এইবাৰ মোক চাই লওঁ এইডাল চা
বেমাৰী লাগিছে আৰু বিশেষকৈ মোৰ মানে বিফৰ এণ্ড আফটাৰ বমি বমি লাগিছে দুটা একেই চেম কণ্ডিশ্যন গাইজ শ্বুট কৰি হোৱাৰ পাছত আমি দুজনে আহিলোঁ মোৰ ঘৰলৈ ঘৰত আহি ভাত খালোঁ কিন্তু ভাত খালোঁ একদম কম কাৰণ টাইমটো বহুত গণ্ডগোল হৈ গ'ল বহুত বেছি দেৰি হৈ গ'ল চ' ভাত খোৱাৰ টাইমত চিপ বাহিৰ হৈ গ'ল সেইটো কাৰণে আমি ভাত কেইটামান খাই তাইক থ'বলৈ আহোঁতে ভাবিলোঁ যে ম'ম' খাই লওঁ চ' আমি সোমালোঁ ম'ম' খাবলৈ এইটো হ'ল চিকেন আৰু এইটো হ'ল মাটন মানুহ মাৰি দিয়ে তই মানুহ মাৰি বেচেৰি চামুচেদি খাবলৈ গৈ পেলাই ম'ম' উফৰি গ'ল চামুচ কেনেকুৱা লাজ পাইছে বেচেৰি লাজো লাগিছে বোলে তাই বোলে মোবাইল চাওঁতে চামুচেই উফৰি গ'ল গাইজ এতিয়া আমি খাওঁ আৰু ঘৰা ঘৰি যাওঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি যাব অন্য এটা ভিডিঅ'ত লগ পোৱা হয় আজিলৈ বাই বাই